বহুদিনৰ মূৰত দেৱীজ ডিজাইন এণ্ড ব্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ এযোৰ চাদৰ মেখেলাৰ ডিজাইন। একেবাৰে পাতল ৰঙৰ সেউজীয়া কালাৰৰ এযোৰ চাদৰ মেখেলা বনাই লৈছোঁ পিচ কাপোৰ আনি, আৰু আনিছোঁ ডাঠ সেউজীয়া কালাৰৰ ফ্লাৱাৰলেছ, আৰু লগতে লাগিব ফেব্ৰিক গ্লু এটা। এই দুটাকৈ কাটি লৈছোঁ প্ৰথমতে ফুলখিনি। তাৰপিছত এটা ব্যৱধানত তলত ফেব্ৰিক গ্লু লগাই পেলাই আঠা দি কৈছোঁ। যিহেতু একেলগে দি দিলে অকণমান ফ্লাৱাৰলেছটো বেছিকৈও লাগে আৰু কাপোৰযোৰ হেভি হৈ যায়, সেইকাৰণে দুটাকৈ কাটি পেলাই লগাই দিছোঁ, অকণমান ডিষ্টেঞ্চ ৰাখি পেলাই। মেখেলাখনৰ তলত এলাইন দিছোঁ। চাদৰখনৰ চাৰিওটা পিনে দুটাকৈ লাইন দি দিছোঁ, আৰু মাজত এটা কৰি দিছোঁ গোটেই চাদৰখনত। তেনেকৈ দিবলৈ চেষ্টা কৰিছোঁ। একেবাৰে চিম্পুল, কাপোৰযোৰো বহুত বেছি পাতল, ছামাৰ ফ্ৰেণ্ডলি হয়, ওজন কম, গতিকে গৰমৰ দিনত বিশেষকৈ পিন্ধি পেলাই ভাল পাব। গোটেই কাপোৰযোৰ সেউজীয়াতে ৰাখিছোঁ, পাতল সেউজীয়াত ডাঠ সেউজীয়া দি পেলাই। দহিখিনিও সেউজীয়া কালাৰেৰে কৰি দিছোঁ। একেবাৰে চিম্পুল ডিজাইনটো। কেনেকুৱা লাগিছে জনাব। কাপোৰযোৰ বিহুৰ আগতেই বনাইছিলোঁ, কিন্তু ভিডিঅ'টোহে এতিয়া দিছোঁ। এইযোৰ সম্পূৰ্ণ কাপোৰযোৰ, ব্লাউজটোহে একেবাৰে চিম্পুলত ৰাখিছোঁ। ব্লাউজটো ৰাউণ্ড কল দি পেলাই এইটো হৈছে ব্লাউজ, একেবাৰে চিম্পুল। এইখন হৈছে মেখেলা। মেখেলাখনো একেবাৰে চিম্পুল, তলতে লাইন দিছোঁ দুটাকৈ, আৰু ওপৰত এটাকৈ দুলাইন দিছোঁ। একেবাৰে চিম্পুলকৈ আঠা লগাই দিছোঁ। মই চিলাই কৰা নাই ইয়াত, আঠা দিলেও ওলাই নাযায়। মই আগতেও কৰিছোঁ কাম, ফেব্ৰিক গ্লুৰে কাম কৰিছোঁ, ওলাই নাযায়। এইখন হৈছে চাদৰ। চাদৰখন গোটেই গাটোত এটাকৈ দি দিয়া আছে, গোটেই গাটোত বুটা ৰাখিছোঁ। বহুত বেছি হেভিকৈও নহয়, অকণমান পাতলকৈয়ে দিয়া আছে বাৰু, কিন্তু গোটেই গাটোত ৰাখিছোঁ। আৰু ছাইডত দুটা কৰি দিছোঁ। কেনেকুৱা লাগিছে জনাব সকলোৱে। এইযোৰ গোটেই চাদৰ মেখেলাযোৰ। বহুদিনৰ মূৰত এইযোৰ কাপোৰ লৈ আহিছোঁ। আকৌ বনাই আছোঁ বাৰু, লাহে লাহে আনিম আপোনালোকৰ সন্মুখলৈ। কেনেকুৱা লাগে জনাব, আৰু যদি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কৈছোঁৱেই নহয়, আপোনালোকৰ সহায়ৰ খুবেই প্ৰয়োজন, যাতে আকৌ নতুন ডিজাইনসমূহ লৈ আহিব পাৰোঁ। আজিলৈ আহিছোঁ, নতুন এটি ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আহিছোঁ।